চৈ দিয়া চাওক এইয়া এতিয়া ওলাই আহিলে এইখিনি পৰ্দা ইয়াৰ মানে চাওক মোৰ প্ৰথম যিজন কাষ্টমাৰ আছিলে দুলীয়াজানৰ হয় তেওঁলোক ডায়েবেটিছ পেচেণ্ট আছিলে টোটেলি ইনচুলিন লৈ আছিলে ইনচুলিন লৈ থকা যদি ৰেগুলাৰ যদি একাপ দৈনিক জৈৱিক চাহ খাওঁ আমি ডাক্তৰৰ ঘৰলৈ যোৱাৰ সংখ্যাটো অলপ কমিব। নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক দেখাব আহিছোঁ ঘৰতে কেনেকৈ অৰ্গেনিক টি প্ৰস্তুত কৰে তাৰ প্ৰত্যেকটো প্ৰক্ৰিয়া আজি আমি আপোনালোকক দেখাম আৰু দেখাব আমাৰ গাঁৱৰ খেতিয়ক দীপেন গগৈ খুৰা হয়। তেওঁ মানে একদম গ্ৰীণ টি পূৰা পেকেজিং কৰে, বিক্ৰী কৰে, মানে ধুনীয়া এটা মাৰ্কেটিং কৰি আছে। তো আজি আমি গোটেই বস্তুটো কেনেকৈ বনাই কেনেকৈ এটা অৰ্গেনিক ষ্টাইলত তাক মানে প্ৰস্তুত কৰা হয় এইবিলাক বস্তু আমি দেখাম। অলপ ভিডিঅ'টো আপোনালোকে চাই থাকক শেষলৈ। তো এইখিনি এতিয়া কি কৈছে তাই? এইখিনি প্ৰথমতে পাতটো ছিঙি অনা হ'ল, ছিঙি অনাৰ পাছত ইয়াক অকণমান ঠাণ্ডা হ'বলৈ দিয়া হয়। হয় হয়। ঠাণ্ডা হোৱাৰ পাছত অলপ ফেন দি দিলে ঠাণ্ডা হৈ যায়, বাহিৰত ৰ'দত গৰম হৈ থাকে। হয় হয়। তাৰপিছত যেতিয়া ঠাণ্ডা হৈ যায়, বেছি নহয় 5-10 মিনিট ফেন দিয়া হয়। হয় হয়। ফেন দিয়াৰ পাছত ইয়াক এই ভাপত দিয়া হয়। আচ্ছা, ভাপত দিব এতিয়া? এতিয়া ভাপত দিম। ভাপত দিবৰ কাৰণে এই চালনী এখন লৈছোঁ, চালনীত মানে পাতল কৰি দি লৈছোঁ। হয়। এতিয়া জুইলৈ যাম। এতিয়া আপোনাৰ মানে ইণ্ডাষ্ট্ৰিটো সম্পূৰ্ণ মানে অৰ্গেনিক? অৰ্গেনিক হয়, ইয়াত কোনো কেমিকেল ইউজ নহয়। কেমিকেল ইউজ নাই। সম্পূৰ্ণ নিজা পদ্ধতিৰে বনাই লোৱা কিছুমান আমি জৈৱিক বনৌষধি ব্যৱহাৰ কৰোঁ। ইয়াত পানী উতলি আছে, জুই জ্বলি আছে। ইয়াত পূৰা পানী উতলি আছে এতিয়া? বকবকে উতলি থাকিব লাগে। আচ্ছা, জগা এটা আছে, ইয়াৰ ওপৰত ৰাখি দিব আছে, তাত যাতে চালনীখন ডুব নাযায়। ভাপত দিয়া বুলি কোৱা হয়। এইখিনি মানে তিয়াই দিয়া নহয় আচলতে? ডুব নাযায়। ডুব নাযায় ইয়াত? ডুবি নাযায়। ইয়াক ভাপত দিয়া হয়। ভাপত দিয়াৰ পাছত এইটো আপোনাৰ 1 মিনিট 30 ছেকেণ্ড। হয়, এতিয়া মানে টাইম এটা ছেট কৰে মানে? টাইম ছেট কৰি থৈছোঁ মই। 1 মিনিট 30 ছেকেণ্ড সাধাৰণতে ব্যৱহাৰ হয়। আৰু অন্য হাতেদি এই যদি বতৰ ডাৱৰীয়া হয়, পাতটো সেমেকি থাকে, বেছি তিতি থাকে, তেতিয়া তাত সময়টো অলপ বেছি প্ৰয়োজন হয়। আৰু যদি বতৰটো খুব শুকান হয়, তেতিয়া 1 মিনিটৰ আশে পাশে ব্যৱহাৰ হয়। তাতকৈ বেছি হ'লে অভাৰ হৈ যায়। তাতো অলৰেডি পানী শুকাই আছে? শুকাই আছে। অলৰেডি পানী শুকাই আছে কাৰণে মানে আমাৰ ইমান মানে দেৰিলৈকে মানে দিব নালাগে, এই সময়টো কমাই দিব লাগে। এতিয়া বতৰটো একদম সেমেকা আৰু বৰষুণ দি আছে, 4-5 দিন হৈ গ'ল। সেইটো কাৰণে পানীটো তিতি আছে, মানে তিতি আছে। সেইটো কাৰণে ইয়াক প্ৰায় 1.5 মিনিটৰ পৰা 2 মিনিটৰ ওচৰা-ওচৰি দিবলগীয়া হয়। আৰু তাৰোপৰি আৰু এটা কথা আছে, পানীটো কিমান উতলি আছে, পানীটো কিমান তলৰ জুইটো কিমান জ্বলি আছে। যদি জুইটো কম হৈ থাকে, তেতিয়া পানী উতলনটো কম হৈ থাকে। পানী উতলনটো কম হৈ থাকিলে তাক হয়তো টাইমটো বেছি দিবলগীয়া হয়। সেইকাৰণে সেইটো বস্তু একেবাৰতে সম্ভৱ নহয়। অন্ততঃ প্ৰেক্টিকেল কৰি 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 তাৰ কালাৰটো আমি দেখিলে গম পাওঁ যে এইটো উঠাবলৈ হৈ গ'ল। সেই তেনেধৰণে আমি এইটো বস্তুটো উঠাই লওঁ। তথাপিতো এটা টাইম, কামৰ ব্যস্ততাৰ মাজত অসুবিধা নোহোৱাৰ কাৰণে টাইম এটা ছেটিং। মোবাইলটো এটা ভাল ব্যৱহাৰ কৰিছে, সৎ ব্যৱহাৰ কৰিবৰ কাৰণে মোবাইলটো ৰাখিছে, টাইমৰ কাৰণে ধুনীয়া টাইম। মোবাইল বহুত ফাংচনে আছে, ভাল ইউজ এটা মানে মাল্টিপাৰ্পাছ মানে টাইমাৰ আছে। হয় হয়, টাইমাৰটো ছেটিং কৰি থৈছোঁ। আৰু পানীখিনি মানে পূৰা উতলাব লাগে ন? তাই পূৰা উতলি থাকিব লাগিব। পূৰা উতলি থাকিব মানে যিমানে উতলি থাকে সিমানে টাইমটো মেইনটেইন কৰিবলৈ সুবিধা হয়। আৰু এটা কথা আছে, চালনীখনৰ পাতটো দিওঁতে ডাঠ হ'ব নালাগে, পাতলাকে দিব লাগে। পাতলাকে দিব লাগে, আচ্ছা, যাতে মানে তলত মাজৰ পাতটো নিসিজাকে থাকি নাযায়। আচ্ছা আচ্ছা। এতিয়া উলিয়াব টাইম হৈ গ'ল, পূৰা 1 মিনিট হৈ গৈছে ন? টাইম হৈ গৈছে। টাইম দিব। টাইম বাজিব, টেট বাজিব, তাৰপৰা উলিয়াব হৈ যাব। চৈ দিয়া চাওক এইয়া এতিয়া ওলাই আহিলে এইখিনি পৰ্দা। ইয়াৰ মানে কি কালাৰটো যায়গৈ নেকি তলত? এইটো ইয়াৰ কি বুলি কয়, এনজাইম বুলি কয়। এনজাইমটো টোটেলি কিল কৰি দিয়া হয়। এনজাইমটো কিল কৰি দিয়া হয়। ইয়াৰ কেঁচা ভাৱটো টোটেলি নাথাকে। কেঁচা ভাৱটো নাথাকে। ইয়াৰ লাইট গ্ৰীণ কালাৰ এটা থাকিব। আৰু যদি অভাৰ হৈ যায়, মানে য়েল্লো কনভাৰ্ট হৈ যায়। য়েল্লো টাইপ হৈ যায় বেছি, বেছি যদি মানে ভাৱটো দিলে, বেছি সময় যদি তাক সিজোৱা হয়, ভাপত দিয়া হয়, তেতিয়া সি মানে য়েল্লো হৈ যায়। সেইকাৰণে ইয়াক খুব মানে কেয়াৰফুলি কৰিবলগীয়া হয়। যদি নিসিজে, যদি পাৰফেক্টলি নহয়, টাইমটো যদি কম হৈ যায়, তেতিয়া আকৌ ৰেডিছ হ'ব। চাহটো আমাৰ গ্ৰীণ টিটো লাইট গ্ৰীণ কালাৰ নহ'ব। তাত মাজে মাজে ঠাৰিবিলাক অলপ দুই এটা ৰঙচুৱা হৈ থাকিব। ইয়াত নাই।
এতিয়া কৰি এক্সপিৰিয়েঞ্চটো হৈ গৈছে কিমান বছৰ পৰা কৰি আছে আপুনি এইটো এইটো মই 2016 চনৰ 25 ছেপ্টেম্বৰৰ পৰা কৰি আছোঁ 2016 চনৰ 25 ছেপ্টেম্বৰৰ পৰা প্ৰথমতে বজাৰখনৰ কাৰণে অলপ অসুবিধা হৈছিলে হয় এতিয়া কিন্তু সেইটো হোৱা নাই এতিয়া মোটামুটি যিখিনি কৰি আছোঁ হয় সেইখিনি বাহিৰত গৈ আছোঁ আচ্ছা নিজে পেকেজিং কৰোঁ নিজে প্ৰচেছিং কৰোঁ আপোনাৰ পেকেজিঙৰ সেইটো কৈ দিয়ক আপোনাৰ হেৰিটো পেকেজিঙত কি নাম আছে পেকেজিঙত আছে মোৰ অৰ্গেনিক গ্ৰীণ টি অৰ্গেনিক গ্ৰীণ টি অৰ্গেনিক গ্ৰীণ টি বুলিয়ে আছে আপুনি ভালে পাচলিটো পাব দুলীয়াজানটো পাব আপোনাৰ ডিব্ৰুগড়তো মই দুখন দোকানত দিছিলোঁ হয় আৰু গুৱাহাটীতো গৈ থাকে আৰু মোৰ লগৰ পৃথিৱী গোটৰ পৰা লগতে আছোঁ মই সিহঁতৰ লগত মই আউট অফ আছামো এক্সপৰ্ট হৈ থাকে বঢ়িয়া মানে আপুনি একদম বহুতখিনি কাম কৰি আছে এতিয়া আমাৰ অৰ্গেনিক টিৰ ওপৰত আচলতে কি হ'ল অৰ্গেনিক আপোনালোকে খায় টি বহুত ডাঙৰ পেকেজিং দেখা বহুত ডাঙৰ মানে ব্ৰেণ্ড দেখিব পাৰে কিন্তু সেইবিলাক পূৰা ইয়াত মেচিনত বনায় তাত কিছু বহুত মেচিনৰ মানে কিছুমান ব্যৱহাৰ কৰে কিন্তু ইয়াত একদম আপোনালোকে দেখিলে হেণ্ড ৰোল পূৰা হেণ্ড ৰোলত বনাব এতিয়া আৰু প্ৰচেছ হ'বলৈ গৈ আছে প্ৰচেছটো কেনেকৈ আপোনালোকে দেখি থাকিব এতিয়া বাছ এইখিনি উলিয়াই বাছ এটা প্ৰচেছ কৰিছেহে এটা ষ্টেপ হৈছে এইটো নেক্সট ষ্টেপত কি হৈছে চাই থাকক আপোনালোকে চব মোৰ প্ৰথম যিজন কাষ্টমাৰ আছিলে দুলীয়াজানৰ হয় তেওঁ ডায়েবেটিছ পেচেণ্ট আছিলে টোটেলি ইনচুলিন লৈ আছিলে ইনচুলিন লৈ থকাৰ পাছত মোৰ গ্ৰীণ টি বনোৱাৰ কথা গম পোৱাৰ পাছত তেওঁ ক'লে যে তই যেতিয়া গ্ৰীণ টি বনাইছ তোৰ গ্ৰীণ টি আজিৰ পৰা খাম আৰু তেওঁ আজি 16 চনৰ 25 ছেপ্টেম্বৰ বনোৱাৰ পৰা প্ৰথমবাৰ চাহত খাই আছে গ্ৰীণ টি খাই আছে অৰ্গেনিক গ্ৰীণ টি আৰু সেই গ্ৰীণ টি খাই তেওঁ এতিয়া ইনচুলিন নোলোৱাকৈ মানে জাষ্ট এজন নৰ্মেল পেচেণ্ট হিচাপে আছে দেখিছে মানে মই কনফিডেণ্টলি ক'ব পাৰোঁ আৰু ৰিচেণ্টলি এজন মোৰ বন্ধু এজনক মানে পেকেট দিলোঁ দুটা তেওঁ পেকেটটো খাই পেলাই কৈছে যে আপোনাৰ চাহপাতটো খোৱাৰ পাছত মানে বেলেগৰ চাহপাত খাবলৈ মন নাযায় আৰু আপোনাৰ চাহপাতটো ধুনীয়াকৈ মেল খাই যায় আপোনাৰ মানে কৈছে সেইটোৱে মানে একদম নিজে এটা সান্তনা পাইছোঁ মানে এনেকুৱা চাহপাত এতিয়া পাত খিলা এনেকুৱা যেতিয়া আপুনি হৈ থাকে যেতিয়া চাহ আপোনাৰ দি দিয়ে আকৌ ছেম এনেকুৱা হৈ যায় মানে এনেকুৱা হৈ যাব ৰুলিং কৰাৰ পাছত তেনেকুৱা হৈ যায় এতিয়া এইটো পজিশ্যনত আছে হয় ইয়াত আকৌ ৰুলিং কৰা হ'ব কৰিলে ইয়াৰ চেপটো সৰু হৈ যাব নিচিনা হৈ যাব তাৰপিছত যেতিয়া চাহত গৰম পানী দি দিয়া হয় তেতিয়া সি ধুনীয়াকৈ আকৌ এনেকুৱা আকৃতি হৈ যায় চাওক বিশেষত্ব এটা শুনিলে আপোনালোকে বিশেষত্বটো চাওক মানে এতিয়াতো নেক্সট হ'বলৈ গৈ আছে আপোনালোকে ইয়াত প্ৰচেছিং কৰিছে এয়া চাওক ৰোলিং কৰি যাব মানে কৈ আছোঁ ৰোলিং কেনেকৈ কৰি দেখাইছোঁ এইটো এয়া ৰোলিঙৰ প্ৰচেছ আমি দৈনিক যদি ৰেগুলাৰ যদি একাপ দৈনিক জৈৱিক চাহ খাওঁ আমি ডাক্তৰৰ ঘৰলৈ যোৱাৰ সংখ্যাটো অলপ কমি যাব কাৰণ কেলৈ ব্লাড পিউৰিফিকেশ্যন কাম কৰে অৰ্গেনিক গ্ৰীণ টি খালে আৰু আপোনাৰ হজম শক্তি বাঢ়িব আৰু গেছ নহয় এণ্টি গেছ কিছুমানে কয় গেছ হয় হয়তো তেখেতৰ গলব্লাডাৰ পাথৰ থাকিব পাৰে বা যদি পাইলছ থাকে তেতিয়া খাব নালাগে গ্ৰীণ টি এইকেইটা জানিবলগীয়া কথা এইকেইটা কথা দেই মানে যোনে তোনে খাবও নোৱাৰে ন ৰাইট যোনে খাব নোৱাৰে আৰু এদিনীয়াকৈ খালে হয়তো খুব কাৰাকৈ যদি খাই দিয়ে হয়তো তাৰ পায়খানাও হ'ব পাৰে চাইড এফেক্টো আছে বস্তুটো শৰীৰত থকা টক্সিনটো বাহিৰ কৰি দিয়ে লগালগ শৰীৰত থকা টক্সিনটো বাহিৰ হৈ যায় মানে চাইড এফেক্ট বুলি একো বস্তু নাই ইয়াৰ কিন্তু বেয়া বস্তুখিনিহে উলিয়াই দিয়ে উলিয়াই পঠিয়াই দিয়ে বাহিৰলৈ ই লগালগ মানে পিউৰিফাই কৰি দিয়ে বস্তুটো ব্লাড পিউৰিফাই কৰি দিয়ে লগালগ তো আৰু ইয়াৰ এটা লিমিটেড আছে চাগে খোৱা না ধেৰ খাব নোৱাৰে কিন্তু এইটো ন খাব নালাগে দিনটোত অন্ততঃ দৈনিক 2 কাপ খাব পাৰে 2 কাপ গধূলি এবাৰ গধূলি একাপ এইটো উতলাব নালাগে নহয় ন গৰম পানীত থৈ দিব লাগে সেইটো প্ৰচেছটো আপুনি শিকি লওক গ্ৰীণ টি কেনেকৈ খায় গ্ৰীণ টি খাবৰ কাৰণে সেইটোৱে প্ৰচেছ আপুনি শুকান কাপটোত মানে 5ৰ পৰা 10ডাল বা 12ডাল ঠাৰি দি দিয়ক হল লিফ গোটা পাত দি দিয়াৰ পাছত তাত উতলা পানী দি দিয়ক এইখিনি এতিয়া হৈ গ'ল নেকি এইখিনি হৈ গৈছে এতিয়া এইখিনিক ড্ৰায়াৰত দিম এতিয়া ড্ৰায়াৰত দিব এই ৰ'দত দিয়ে নেকি এইখিনি ৰ'দত নহয় ইয়াত এটা ড্ৰায়াৰ মেচিন আছে ড্ৰায়াৰ মেচিনো আছে ৰ'দত দিব নোৱাৰে নেকি ৰ'দত দিলে কি হয় ৰ'দত যদি ডাইৰেক্ট ছানলাইটত যদি দিয়া যায় ৰ'দ গন্ধ এটা আহে আচ্ছা স্মেল এটা আহে আৰু একচুৱেলি আমাৰ UV ৰে পৰা চেভ কৰি পেলাই বনাব লাগে আল্ট্ৰাভায়োলেট ৰে পৰা ডাইৰেক্ট পৰিব দিব নালাগে এইটো আপুনি বনাই দিছে এইটো ড্ৰায়াৰ কি বুলি কয় এইটো
ইয়াত পাতলকৈ মেলি দিয়া যায়। এতিয়া ড্ৰাই মেচিন ভৰালে প্ৰায় 20-15 মিনিটমান থাকিলে এতিয়া অকণমান ড্ৰাই হৈছে আৰু অকণমান পানীখিনি শুকাইছে ড্ৰাই মেচিনৰ পৰা অলপমান এইখিনি হাফ ড্ৰাই। এইটো এতিয়া আপুনি আকৌ কৰিবলগীয়া হয় ন? ছেকেণ্ড ৰোলিং। এইটো ছেকেণ্ড ৰোলিং। ছেকেণ্ড ৰোলিঙত পানীটো কমি যায়। ওলাই পৰে। এতিয়া এই ছেকেণ্ড ৰোলিঙৰ পাৰ্টটো আৰু ফাৰ্ষ্ট ৰোলিঙৰ পাৰ্টটো ডিফাৰেঞ্চটো চাই থাকক আপোনালোকে। এইকেইটাত চাওক আপুনি, এইখিনি হৈছে ড্ৰাইত নকৰা, ড্ৰাই মানে অলপ দিয়াই নাই, হাফ ৰোলিং। আৰু এইখিনি চাওক ছেকেণ্ড ৰোলিং একদম ধুনীয়া হ'লগৈ চাওক এতিয়া কি ধুনীয়া আৰু কোচকাই নাই, অকল দুবাৰ ৰোলিং কৰিলে যথেষ্ট। এইটোৱে চাওক কি ধুনীয়া হৈছে, সৰু হৈ গ'ল এতিয়া। এইখিনি চাওক কিমান ডাঙৰ হৈ আছে, কাৰণ ইয়াত পানী এতিয়া বহুতখিনি সোমাই আছে। ড্ৰাই কৰিলেহে পানী শুকাই যায়। যদি 1 ঘণ্টাও যদি ৰোলিং কৰি থকা হয় নাহে, সি তেনেকুৱা হৈ থাকিব, নপৰে। ড্ৰায়াৰ পৰা ওলোৱাৰ পিছত আমাৰ নেক্সট কাম হ'ব, লাষ্টটো মানে শেষৰটো যোনটো ইয়াৰ পৰা প্ৰডাক্টটো আমি ছাপ্লাই হ'ব, এতিয়া হ'ব আমাৰ পেকেজিং। আৰু পেকেজিংখিনি এনেকৈ কৰি থৈছে, জৈৱিক আছাম, টেষ্ট অফ আছাম চইল, হেণ্ডক্ৰাফটেড অৰ্গেনিক অৰ্থডক্স টি। এইটো হৈছে এটা অৰ্থডক্স, আৰু এইখিনি হৈছে গ্ৰীণ টি, অৰ্গেনিক চাৰ্টিফাইড গ্ৰীণ টি। এইটো হৈছে গ্ৰীণ টি। এয়া চাওক কি ধুনীয়া পেকেজিং কৰিছে, এইটো এটা পেকেজিং। এয়া চাওক, পেকেটটো এনেকুৱা, ইয়াৰ ভিতৰত সোমাই আছে এইখিনি চাহ, এইখিনি গ্ৰীণ টি এইখিনি। আৰু এইখিনি চাওক কি ধুনীয়া পেকেজ, কি ধুনীয়া কৰিছে চাওক, গ্ৰীণ টি পেকেট। আৰু এইটো এটা পেকেট, এইটো অলপ ডাঙৰ, এইটো 100 গ্ৰাম আছে, এইটো 100 গ্ৰাম, এইকেইটা 100 গ্ৰাম। আৰু ইয়াৰ লগতে মই এইবাৰ আৰু এটা পৰিকল্পনা কৰিছোঁ, এইটো টি বল বনাবলৈ কাৰণে প্ৰচেছ কৰিছিলে, ডাইৰেক্ট কৰি আছিলে, কথা পাতোঁতে এইটো চাওক টি বল অলমষ্ট 1 গ্ৰামৰ পৰা 2 গ্ৰাম আছে। এই টি বলবিলাক আমাৰ সাধাৰণতে ডিপটি পেকেটটো আমাৰ ইমান মানে স্বাস্থ্যসন্মত নহয়, সেইটো কাৰণে এইটো কমপ্লিট বল হিচাপত কৰা যায়, কমপ্লিট নেকেড। ইয়াত কোনো পেকেট নাই তাৰমানে, উইদাউট পেকেট। এইটো লাইট গ্ৰীণ হ'ব, গ্ৰীণ টিৰ পৰা প্ৰচেছ কৰা আছে। ধুনীয়াকৈ মানে কাগজৰ লগত পেকেটিং কৰিলে ধুনীয়া হৈ যাব ন, ধুনীয়া দেখিব। আমি মটনৰ এনেকৈ পেকেট পাব আপোনালোকে, মই প্ৰথম ট্ৰাই কৰিছোঁ এতিয়া। পেকেটটো খুলিলে, পেলাই দিলে, তাৰপিছত আপোনালোকে এইটো ধুনীয়াকৈ একাপ জোখত খাব পাৰিব। এইটো টি বল বনাই আছে এইটো। কাৰণ আপোনালোকে যিটো মানে টি বেগ খায়, এটা প্লাষ্টিকৰ ভিতৰত সোমাই থাকেতো, তো প্লাষ্টিকৰ পৰা মানে কিছুমান বীজাণু ওলাই বুলি কয়, মানে প্লাষ্টিক সৰু মাইক্ৰ' প্লাষ্টিকবিলাক ওলাই পিনে আমাক গৰম পানীত যেতিয়া দি দিয়া সৰু মাইক্ৰ' প্লাষ্টিকবিলাক আমাৰ পেটলৈ আমি যায়, আৰু সেই বস্তুটো আমাৰ কেঞ্চাৰলৈ, মানে কেঞ্চাৰ বেমাৰ হ'বলৈ হয়গৈ, মানে প্ৰায় এনেকুৱা আমাৰ কোৱা চায়েন্সে কয়। সেইটো কাৰণে আমি একদম ফুল্লি অৰ্গেনিক, যোনটো মানে প্লাষ্টিকটো ব্যৱহাৰ নাই, একদম পূৰা। কিছুমানে সূতা দিয়ে, সূতাটো কিমান হাইজেনিক সেইটো ক'ব নোৱাৰোঁ, সেইকাৰণে উইদাউট মানে থ্ৰেড ডাইৰেক্ট মানে এইটো বলটো দি দিলে, ডাইৰেক্ট পেকেটৰ পৰা খুলিলে দি দিলে, তাৰপিছত কাপটোত আপুনি পাছত ৱেজেছ হিচাপে পেলাই দিব পাৰে। য়েছ। তো সেইকাৰণে ইয়াত কোনো থ্ৰেডো ৰখা নাই, একো বস্তু ৰখা নাই, ডাইৰেক্ট। আৰু বহুত হাৰ্ড আছে, দেখি কোমল যেন লাগিছে, কিন্তু বহুত হাৰ্ড আছে। এইটো মানে প্ৰেছ কৰি পেলাই দিয়া হৈছে, মই টেপি যে একো নাথাকে, পূৰা প্ৰেছ, পূৰা মানে টাইট। এইটো গৰম পানীত দিলেহে এইটো মানে এই ফুলি আহিব গোটেই বস্তুটো, আহিব। তো ডাইৰেক্ট বহুত ধন্যবাদ। আজি এই ভিডিঅ'টো আপোনালোকে চালে, যদি ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব, লগতে ডাইৰেক্টো অকণমান হেল্প কৰিব, ছাপোৰ্ট কৰিব। আপোনালোকে খাই চাওক, জৈৱিক চাহ খাই চাওক, আৰু খাই একবাৰ আপুনি মানে ৱাহ, আৰু নেক্সট টাইম যে আপুনি মনত নেপেলাব, সেইটো কেতিয়াও হ'বই নোৱাৰে। 100%, 110% গেৰাণ্টি। একবাৰ আপুনি খাই পালে নেক্সট আপুনি যিমান বছৰ আপুনি পৃথিৱীত জীয়াই থাকিব, তিমান দৰকাৰ আপুনি চাহ খাবই, কিন্তু এই চাহটোৱে আপোনাৰ মনত পেলাব।